এভৰিৱান মুনু ভ্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, আমি আহিলোঁ বাণিজ্য মেলা। মানে যদি সঁচা কথা ক'বলৈ যাওঁ, আমি বাণিজ্য মেলালৈ অহা নাছিলোঁ, আহিছিলোঁ নিজৰ কাম এটাৰ কাৰণে টাউনলৈ বুলি। কিন্তু ইয়াত আহি গম পালোঁ ইয়াত যে বাণিজ্য মেলা হৈ আছে বহুত দিনৰ পৰাই, কিন্তু গমেই নাপাওঁ কি কৰিমনো। তাকে দেখিলোঁ বোলো সোমাই যাওঁ, লগতে ময়ো চাওঁ আপোনালোকেও চাওক ভিডিঅ'ৰ যোগেৰে। বাকী আমি অহা যিহেতু সময়ে হ'ল ন, বাকী ভিতৰত কিমান খুলি আছে কি হৈ আছে নাজানিম, ভিতৰত গ'লেহে গম পাম। বাকী ভিডিঅ'টো অলপো স্কিপ নকৰিব, একদম শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আপোনালোক যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল ভিতৰৰ দৃশ্য। বাকী কি ক'ম, এয়া আধা আধি মানে বন্ধই হ'ল চাগে, মানে খালী খালী লাগিছে দেখিবলৈ। দুই এখন দোকান যিহেতু খালী, এইখন এখন খালী, সেইকাৰণে মানে খালী খালী লিখীয়া লাগিছে। বাকী ভেৰাইটিজ বহুত আছে, একদম বেলেগ বেলেগ আচাৰ হওক, কাপোৰ কানি হওক, এইবোৰ বাকী আৰু চেণ্ডেল হওক, মানে কালেকশ্যন বহুত আছে চাগে। আমি যোৱা দেৰি হ'ল, আৰু অলপ সোনকালে যোৱা হ'লে চাগে ভালকৈ চাব পাৰিলোঁ হয়, যিহেতু আমিও নাজানো ন ইমান এনেকৈ হৈ আছে বুলি। বাকী এয়া দেখিছেনে বাচন, মানে প্লেট, কাপ প্লেট, মোৰ চেণ্ডেল। বাকী ভালেই লাগিছে। বাকী ব'লকচোন আগত আৰু কি কি আছে চাই লওঁ। এয়া ৰাইজ ছোৱালী মানুহৰ কমজোৰি দোকানখন পালোহি। এয়া দেখিছেনে, ইয়াৰ কালেকশ্যন বহুত ভাল আছে, কিন্তু সঁচা কথা যদি ক'বলৈ যাওঁ, ইয়াৰ প্ৰাইচটো বহুত বেছি। যিটো আমি বাহিৰত 10 টকা কমতে পাওঁ, সেইটোত 20 টকা বেছিলৈ লয়, মানে প্ৰাইচটো বহুত বেছি মানে। তথাপিও যিহেতু মই ছোৱালী নহয় জানো, প্ৰাইচ বেছি হ'লেও চাবলৈ মন যাবই, ল'বলৈ মন যাবই, সেইকাৰণে তাকে চাই আছোঁ কি লওঁ কি নলওঁ। বাকী ব'লক চাই থাকক ভিডিঅ'টো আগলৈকে। এতিয়া মই আহিলোঁ এয়া কিতাপৰ কালেকশ্যনত। কিতাপ বহুত ধুনীয়া ধুনীয়া আছে, মানে ভাল লাগিছে কিতাপকেইখন। তাৰে অকণমান পঢ়িও ল'লোঁ তাতে। মানে মই প্ৰথমতে পঢ়া নাছিলোঁ দেই ৰাইজ, বেলেগে তাতে পঢ়ি থকা দেখি ময়ো পঢ়ি ল'লোঁ, নিকিনা নেমেলাকৈ আগতে পঢ়ি লৈছোঁ আৰু। বাকী এয়া কিতাপৰ কালেকশ্যন চাই লওক কিমান ধুনীয়া ধুনীয়া। আৰু বাকী এইখন মোৰ ফেভৰেট কিতাপ হয়, আগতে বহুতবাৰ পঢ়িছোঁ, তথাপিও মানে আমনি নালাগে। আৰু এখন সেয়াই আৰু। বাকী কিতাপৰ কালেকশ্যন বহুত বেছি ভাল ভাল কালেকশ্যন আছে, আৰু যিহেতু আমি আহি পোৱা দেৰি হ'ল, আৰু অলপ সোনকালে অহা হ'লে আৰু বেলেগ বেলেগ কালেকশ্যন চাগে দেখিবলৈ পালোঁ হয়। এতিয়া টাইম হৈ গ'ল ন, সেইকাৰণে অলৰেডি দোকানবিলাক লাহে লাহে সামৰিছে। আৰু এয়াই আছিলে, সৰু সুৰা দুই এটা বস্তু লোৱা হ'ল। বাকী দেখাবলগীয়া মানে ইমানো বস্তু নাই আৰু, সঁচা কথা যিটো। বাকী এয়া ফুলৰ পুলি। ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ কাৰণে ইমানেই, বাই।